নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আৰু আজি এজন বিশিষ্ট ব্যক্তি বুলিয়ে ক'ব লাগিব। মোৰ কাৰণে বিশিষ্ট আৰু বেলেগৰ কাৰণে কি হয় ক'ব নোৱাৰোঁ। লগ ক'বলৈ গৈ আছোঁ, তো তেওঁৰ মুখে শুনি লওক। ক'লৈ গৈ আছোঁ, কি গৈ আছোঁ, চব গম পাই থাকিব। শিৱসাগৰ আহি পালোহি তলাতল ঘৰ গাঁও ফিল্ডখনত মই এটা মিটাপ দিছোঁ। যোন আহিব পাৰে শিৱসাগৰতে দিয়া হৈছে, চব আহক আৰু মোক লগ কৰক। মানে 3টা বজাত 25 তাৰিখে 3টা বজাত মোক লগ পাব। আপোনালোক সকলো আহক আৰু মোক লগ কৰক। মানে মজা লাগিব। মানে মিটাপ নহয়, মিতি ৰালি কৰিম, মিতি ৰালি। মজা লাগিব। আৰু আপোনালোকে চভিকদাৰ মুখেৰে নিজেই শুনিলে। আজি 25 তাৰিখ হ'ল, 25 তাৰিখ বুলি কৈছিলে, আজি 25 তাৰিখ হৈ গ'ল। 3টা বজাত এতিয়া আপোনাৰ বাজিছে 12টা, চাৰে 12টা হৈ গৈছে। তো আমি অলপ গৰিচাগত কাম আছে, তাত সোমাই পিনে কামকেইটা কৰি লৈ পিনে বাহিৰে আমি যাম শিৱসাগৰলৈ। তো ব'লক জাৰ্ণিটো আৰম্ভ কৰি দিওঁ আজি। যাম ৰ'বহে, ভাতটো খাই লওঁ প্ৰথমতে ন, পেট পূজাটো মেইন, সেইকাৰণে ভাতটো খাই লওঁ, তাৰপাছত গৈ আছোঁ আৰু। ভাত পানী বিন্দাছকৈ খাই ল'লোঁ, এতিয়া যাম আৰু। খালি লগৰ এটালৈ ফোন কৰি লওঁ, তাৰপিছত গৈ আছোঁ। হেতা হ'ল নাই? তুমি ওলাই আহা, মই গৈছোঁ। লগৰটো ৰেডি, ময়ো ৰেডি, আপোনালোকো ৰেডি, ব'লক গৈ থাকোঁ। 2,000 years later. তো ফাইনেলি আহি আমি জয়সাগৰ পাই গ'লোহি। আপোনাৰ অনুভৱ কেনেকুৱা? মজা। তুমিও লগ কৰিবলৈ গৈ আছোঁ ফাইনেলি, ব'লক গৈ থাকোঁ এতিয়া। আহি আমি তলাতল ঘৰৰ গেটখন পাই গ'লোহি। এতিয়া ভিতৰলৈ সোমাই যাওঁ, ব'লক। ফাইনেলি তলাতল ঘৰ আহি পাই গ'লোহি। চভিক ৰাজখোৱা এতিয়ালৈকে অহাই নাই বাৰু, হ'লেও ৰখি আছোঁ আৰু। পুৰা আমাৰ চভিকদা আহি পাই গ'লহি। এতিয়া সকলো লগত ফটো তুলি আছে, ময়ো দুগৰীমান তুলি লওঁগৈ আৰু। তো ব'লক ফটো তুলি চভিকদাই কি কৰে কি নকৰে দেখাই আছোঁ আপোনালোকক। জৱনত খেলা খেল। তো আজি আহি বহুত ভাল লাগিছে। চভিকদাই বহুত ধেমালি ধুমুলা কৰি আছে, সেইকাৰণে বহুত ভাল লাগিছে। আৰু কি কৰে কি নকৰে দেখাই আছোঁ। চভিকদাই কেনেকৈ ব্লগ চগ বনাই চব দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক দেই ৰাইজসকল, ভিডিঅ'টো শেষলৈকে চাই থাকক। সেইটো কাৰণে গাইজ মানে সেইটো কামবিলাক নহয়, কিন্তু মানে আমাৰ লাইফ ষ্টাইলটো মানে আমি দিনটোত কি কৰিলোঁ লাগিলে হগাটো ৰখাই দিওঁ, বাকী চব দেখাবলৈ চেষ্টা কৰোঁ মানে। সেইটো আৰু এনেই বেয়া লাগে নি? এইবোৰ চাইও বেয়া লাগে নি বাৰু? খানাটো কি হ'ব চভিকদা? কিবা দিছা নি? পুৰা আৰু একদম দাদা পুৰা মোৰ দেউতাৰ বয়সৰ হ'ব, পুৰা ব্লগ চলগ বনাই আছে, পুৰা চাব পাৰে। সেইটোৱে ভাল লাগে আজিকালি মানে। এতিয়া কওক মোৰ ব্লগ চাই বয়সৰ লগত কথা নাই, বয়সৰ মানে মনটো যোনটো বছৰ হৈছে মোৰ বয়সতকৈ মই এতিয়া মোৰ 8 বছৰ এটা পোৱালি গতে মই থাকোঁ মানে। মানুহ কেতিয়া বুঢ়া হৈ যাব নাপায়, নিব্বি হৈ থকাটোৱে ভাল। যদি আপোনাৰ 20 বছৰ হৈ গ'ল, মই বহুত ডাঙৰ হৈ গ'লো বুলি চিন্তা চৰ্চা কৰে মানে, তেতিয়া মানুহজন অট'মেটিক বুঢ়া হয়। যদি ভাবি থাকে আমি সৰু ল'ৰা ছোৱালী, সদায় মনটো নিজে ভাল লাগি থাকে। এতিয়া কওক মোৰ ব্লগ বিৰাট ভাল লাগে, বিৰাট ভাল লাগে। মই চভিকদাৰ ভিডিঅ' ইমানেই মানে নক'ব কি লাগে মানে ক'ব। বিৰাট ভাল লাগে এখনৰ ভিডিঅ'বোৰ চাই, আৰু এখনৰ ভিডিঅ' চোৱাৰ লগে মোৰ দিনটো লাগি গ'লে মনটো মুকলি লাগি যায়। আৰু এতিয়া মই সৰু ছোৱালী কেইজনী মোৰ ব্লগ চাই কি পোৱা আৰু মোৰ কোনটো শ্বট ভাল লাগে তাৰ ভৰ খাই গৈছে বেছিজনী ৰাইজৰ মানে হ'ব। আৰু এটা কথা মই শ্বট নলওঁ, ই মোৰ লগত মানে 6 দিনমান থাকিলে। ই এফালে ই থাকিলে, ইয়াৰ বেমাৰ এটা এই পাখি ইয়াৰ মানে বেমাৰ এটা লাগি গ'ল, মোৰ ষ্টাইল হৈ পৰিলে মানে। ইয়াৰ লগত এদিনেই মই শুইছিলোঁ। এতিয়া শ্বট ল'ব চাব লহ মোৰ আগতে লহ তই লৈ আকৌ তই লৈ আহ। সি বোলে মোৰ বিষয়ে কিবা কমপ্লেইন দিব, সমূহলৈ গোটেই ৰাইজক দিব। মোৰ গা পৰা তোৰ গালে তেজ গৈছে নাই? আহিছে। কি আহিছে দেখা হন? অকমান হ'লেও আহিছে। কি আহিছে? এতিয়া মানে চভিকদা ভিডিঅ' ইণ্ট্ৰ'টো দিব। তো সকলোৱে চাই থাকক ভিডিঅ'টো। ভাল পাইছেনে লাইক আৰু কমেণ্টটো কৰি দিব, কমেণ্টটো কৰক, কমেণ্টটো মেইন। বাকী চাই থাকক ভিডিঅ'টো আৰু। আজি মানে গাইজ ব্লগটো ষ্টাৰ্টে কৰা নাই, তেতিয়াহ'লে এই ব্লগটো মোৰ ষ্টাইল ষ্টাৰ্ট কৰি দিওঁ।
এনেকৈ ছবিকদানৰ লগত বহুত ধেমালি ধুমুলা কৰিলোঁ। এতিয়া আমি যাবলৈ হ'ল, সন্ধিয়া হৈ আহিছে, যাবগৈ লাগে, অকণমান ঘৰ দূৰ আছেতো, তো গৈ থাকোঁ আৰু ফটো দুকপিমান মাৰিছিলোঁ, দি দিছোঁ, চাই লওক ফটো দুকপি। ছবিকদানক লগ কৰি আহি পাই গ'লে আমি এতিয়া ঘৰলৈ গৈ আছোঁ। ঐ হেতা কেনেকুৱা লাগিছে? মজা মজা। ঐ হেতা পাছৰ হেতা ফটো চটো মাৰি আহি পাই গ'লে এতিয়া গৈ আছোঁ ঘৰলৈ। ঐ হেতা লাহে লাহে চলাব। পৰিলোঁ ঐ, পৰিম। ঐ হেতা ঐ হেতা মাৰণি লাহে লাহে চলাবলৈ কয়, শুনি পোৱা নাই নি? পৰিলে কি হ'ব? ভৱিষ্যত আছে গম পোৱা নাই? হেতা মাৰণি ঐ হেতা। তো আজি ধেমালি ধুমুলাৰে পাছবেলা সময়কণ ছবিকদাহঁতৰ লগত পাৰ কৰিলোঁ আৰু বহুত বেছি ভাল লাগিলে। বহুত মানে ফ্ৰী মানুহ, ভাল লাগিলে, হাঁহি মৰমীয়াল মানুহ, সকলোৰে লগত ফটো চটো মাৰিলোঁ আৰু বাকী ভাল লাগিলে। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব, লাইকটো কৰি দিব, শ্বেয়াৰটো কৰি দিব, তেতিয়াহে মই আৰু নতুন ভিডিঅ' বনাবলৈ অলপ মানে প্ৰেৰণা পাম। আৰু বাকী ভিডিঅ'টো চাই ভাল পালে বুলি ভাবিছোঁ আৰু কি হ'ল নাজানো, আৰু অলপ বেলেগ ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকক যদি মৰম আশীৰ্বাদ দিয়ে আৰু তেতিয়া। আৰু বাকীহে আৰু মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, লিংকটো আহি আছে স্ক্ৰীণত, ফ'ল'টো কৰি ল'ব। বাকীহে আৰু নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ, বাই বাই, লাভ ইউ।